বহুত ধুনীয়া জোতা আছে বহুত টান আছে এই 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 অ তই জোতা ক'ত পালি এই জোতা ক'ত পালি তই হা গণেশৰ গুপা কিনি আনিছো 300 লৈছে গণেশৰ গুপা 300 দি কিনি আনিছ হা ঠাই খৰা খুটা দেখিলেই গম পাই মোৰ যে জোতা ডাঙৰ ডাঙৰ ফুটা সবৰে আছে এনেকুৱা জোতা চন্দকাল মিলাইছ চন্দকাল মিলাইছ জোতাৰে অৱশ্যে মই চাই ভাইটি খেল এখন আছে কি ভাইটি আন্দা চাই ভাইটি টেঙনি মাৰি নাথাকিবি দে এইটো সময়ত এইটো দেখিছ দাঁত খুলকি যাব জোতাৰে মই খালী ভৰিৰে ডিউটি মাৰিছ কিমান লাজ পাইছো মই মাই ডগ চাপতে খালী ভৰিয়ে আছে আজি এইটো লৈ লওক এইটো চেণ্ডেল পিন্ধি মানে ডিউটি মাৰে হা জোতাৰে একদম ধুনীয়া বিটাই তই মোক চেণ্ডেলে কোবালি লুটুকনক চেণ্ডেলে কোবালি তই মোক ঐ দুষ্ট পোৱালি ঐ তই কাৰ কালে মাৰিছ ঐ এয়া যে মকৰা জালৰ নিচিনা লাইটহে আছে লাইটেতো বা বহুত মস্তি লাগিছে আৰু যে এয়া লাইট লগাইছে দলংখন মানে নতুন কৈছে মূৰ্খ এই দলংখন নতুন হৈ আছে এইখন পুৰণা দলং তেতিয়াহ'লে লাইট কিয় লগাইছে আজি পূজা নহয় নেকি আজি পূজা আছে কি পূজা আছে আজি কালী পূজা আছে কালী পূজা আজি কি পূজা আছে কালী পূজা কালী পূজা আছে গম পাইছা আজি কি ক কালী পূজা গম পাইছে কি পূজা সেইটো ক আজি কালী পূজা আছে কি কালি মাৰিছা আজি কি পূজা সেইটো কিয় নকৈছে তেৰিকা তই মাথা গৰম কৰি দিবি বেছি খং উঠিলে পানীত পৰি দুটা মৰি যাম কিয় যে পূজা আছে আজি কি পূজা আছে কালী পূজা যেনেকে দুৰ্গামাই পূজা আছে তেনেকে আজি কি পূজা আছে সেইটো কিয় নকৈছে আজি কালীমাইৰ পূজা আছে কালীমাই কেনেকুৱা আছে বা বহুত ভয় লগা পূজা আছে তই বম কিনিছেনে নাই বম আচ্ছা দেৱালী পূজাটো দেৱালী নহয় দেৱালী সেইটো পূজা বম কিনা পইচা দে মোৰ নিজৰে লাল বাতি জ্বলি আছে তোক খুজি মইহে লাজ পাই মোৰ হাততো 2 টকা আছে তোৰ হাততো তাকো নাছে ঠাট্টা কৰি নাথাকিব মোহন তোক কোনে পইচা দিব দিছে মনিবই দিছে মনিবই ইয়াক ভাত খাব নামাতে আৰু পইচা দিব নিদিছে নিদিয়েতো এনেহে নিদিছে মই মৰমত খুজিছো আৰু বুদ্ধি লগাই খুজিছো মই এতিয়া গৈ আছো মনিবৰ পৰা বুদ্ধি লগাই পইচা আনি আছো যা আবাৰতো মনিবক বুদ্ধি লগাই পইচা খুজিব বমৰ দোকান আছে লাও বেচিছে এইটো লাও দেখা পাইছে নেকি হা বম আছে এইটো বম হয় লাও নেকি লাও চিনি নাপা হা পা বহুত ডাঙৰ বম আছে এটাৰ দাম কিমান আছে কোনবিলাক এইবিলাক ক'লে নহয় কোনটো লাগিব সেইটো ক এইটো দাম কওকচোন 300 টকা 300 টকা আছে এইটো দাম কিমান আছে 4000 অকমান কমাই দিয়ক 250 মানত দিয়ক আধা দিব লাগিব আধা কাটি দিব লাগিব বম দিছে নহলে মই কিন্তু মিঠাই কিনি পেলাইছিল মিঠাই খাই ভাত খাইতো আপোনাৰ কথা মোক কিয় কৈছে বহুত মুখ চলাইছে বম কিনিব এই লেকচাৰ নাই মানে যাবলৈ ওলালে নেকি হেৰি নহয় এই কমলক সোনকালে পঠিয়াই দিবচোন কিয় কাইলে দেৱালী নহয় জানো কয়া চাওকচোন কে সেয়া আৰিলে আমাৰ বোলো কলপুলি দুটাকে পুতি দিব হয় দিয়া হে দেৱালীত আকৌ চোতালখনত এডাল ফুলজাৰি এটা কোনোবাই জ্বলালে ভাল লাগে আমাৰতো আৰু কিয়নো তেনেকে কৈছে ৰয় ছোৱালী দুজনী নাই জানো সিহঁতকে মাতি দিম দিয়ক শুনি খালি বস্তুকেইটা আনিবলৈ নেপাহৰিব ইমান গৰম বা বৌ কি দিয়ক না কি লাগেনো বম কিনি দিয়ক না তোক কৈছো নে নাই কাইলে দেৱালী কাইলে কিনি দিম বুলি আজি দিয়ক বাৰে বাৰে এটা কথাকে কৈ নাথাকিবি দেই মোহন আপুনি মানে নিদিছে নিদিও চি কথা বম কিনি দিয়া বুলি কোৱা কাৰণেও ভাতকেইটা খাই দিছো দেহি ঐ বৰ উপকাৰটো কৰিলি নহয় বৌ দিয়ক না বাৰে বাৰে কিয় এটা কথাকে পেঘি নিয়ে আছ তই যদি আজি বম কিনি দিছ মই মৰি যাম বোৱাৰী এতিয়া তোৰ উৎপাততহে মই চুইচাইড কৰিমগে সঁচা মোৰ দোকান আছে বলক কিয় ভাল চুইচাইড কৰা জেগা এখন আছে তোৰ কেনেকে গম পালি মই আগতে 2-3 বাৰ কৈছো কি চুইচাইড চুইচাইড কৰি ইয়াত কি মহলা মাৰি আছে অলগদ্ধ চব
হ'ব দিয়ক না উহ ৰাম তোৰ পৰা নোৱাৰিছো আৰু এইখিনিতে ৰৈ থাক আহি আছো এই চব মানে মোৰ খাবলৈহে আহে মোৰ বৌম আহি গৈছে মূৰ্খ বনাবাইছা তই আমাক মূৰ্খ বনাবাইছা সেইটো বনাবলগীয়া কি কথাটো আছেগে ও তাৰমানে আমি জন্মগত মূৰ্খ হা সেইটো আৰু দাঁত চেলাইছ না এনসাৰ দে হা চোচ কি কৰিছা চাওকচোন বুকুত কেনেকে ধৰি আছে বুকু না তোৰ মাথা ভাঙি মিকিয়া নেপায় ইমান উত্তেজিত নহবা ইমান উত্তেজিত হলে ব্লাড চাৰ্কুলেশ্যন বাঢ়ি যাব সেইভাগ বাঢ়া মানে আকৌ মুখত ষ্ট্ৰেছ পৰিব হাসাওনি তো আমাৰ ফৰ্চিনি চাও আন এখন তুমি চাই লোৱাচোন নিজে যোৱাচোন ইটা বালা হইব পাগল এজনী আমন আই আই উবা উবা খত গৈছিলি মই বহুত বস্তু কিনি আনিছো কিতা কিনি আনিছত মিছন চাইনাছ বহুত কিনিছো বহুত বলি না বাহু বলি বহুত কিনিছো দেখি চাও এয়া একটা তো বম আছে আজিকালি বম নামটো এইবিলাকে দিছে মিছন চাইনাছ বহুত বুলি হাসাওনি আৰু এটা বম যে আছে সেইটো কথা ফুটিছে না নুফুটিছে নাজানিছো কিতা বম নুফুটিছে ময়ো নাজানিছো বেলেগে কোৱাহে শুনিছো হে আলুর বাপ সালু কিতা হইয়া গেল আমারে বম না ফুটিছে অব এয়া চাওক 100 টকাত কিমান বম আনিছো তুই 60 টকাৰ বম 60 কিমান উপায় বম দিছে সেইটো চাওক তোক বেঙেনা দিলে কাইলে কিন্তু বম বম বুলি মোক পইচা নিবিচাৰিবি কৈ দিলো বমৰ পইচাটো কাইলৈ নালাগিছে মোক আহা 6 বছৰলৈ নালাগিছে তই এইকেইটা বমে একে 6 বছৰ খেদাবি মোৰ হাততো যোৱা বছৰ বমো আছে তই বম ফুটাইছিলি এনে সাঁচি থলি মই বম ফুটাই এক্টিংহে কৰিব কেনেকেও মই বহুত ভয় খাই থৈছো বৌ কিয় ভয় খালি এতিয়া চাব হা মই যে সৰুতে বহুত সৰু আছিলো বৌ বহুত সৰু আছিলি তাৰপিছতো মই এনেকে বম এটা জ্বলা দলি মাৰি দিছো বমটোতো নুফুটিছে ক'ত মই ভাবিছো মুনাই গৈছে নুমাই গৈছে বানান ভুল ধৰি থাকিলে মই পাহৰি যাম হ'ব পিছৰ খিনি ক তাৰপিছত মই ভাবিছো মুনাই গৈছে উঠাই আনিছো বমটো মুনুমাইছে বৌ উফ ৰাম হ'ব তোৰটোৱে ক বমটো মুনুমাইছে বৌ তাৰপিছত যে মোৰ হাততে টাম বমটো ফুটি গৈছে মই জেগাতে চেমলেছ বৌ কিয় মোৰ হাত পুৰিছে নাকেদি ধোঁৱা সোমাইছে চকুৱেদি দেখিছো মোৰ চবেই ধৰি ধৰি ডাক্তৰ ওচৰলৈ হস্পিটেললৈ লৈ গৈছে বৌ তাৰপিছত তই মৰিলি নে বাচিলি মৰিলো নে বাচিছো সেইটোহে ক'ব নোৱাৰিছো কেলে বহুত সৰুতে যে ফুটিছে এতিয়া পাহৰি থাকিলো হয় নেকি আহচোন ধৰি পেলাই গেমেহা ভুকু কেইটামান দিম সি মৰিলে নে বাচিলে নে গমেই নাপায় মই গলো হ'ল মুখ নচলাবি একদম কেকেটা এডাল পৰা দীঘলৈকে ইয়াত লগাই দিলে কেনেকুৱা হ'ব চাওকচোন কোনডাল এইডাল পৰা এনেকে ডিজাইন কৰি যদি লগাই দিওঁ ধুনীয়া লাগিব তাকে লগাই দিওঁ দিয়ক দে সেইডাল মোক দেচোন লগ পুৰা এনেকে আনিম বুজিছা নাই এইফালেদি গৈ গোটেই চাইডটো ন গোটেই চাইডটো মজা লাগিব কিন্তু ধুনীয়াকে ল'ব লাগিব বুজিছে কেকেটা কি কৰিলে আপুনি এখন পানীত পেলাই দিলো সঁচাই মানুহটো আপুনি কিয় জানে কোৱা বাৰু কি হ'ব এতিয়া মই পকেটৰ পইচা খৰচ কৰি আনিছো জানানে বাৰু কেকেটা মাত নিদিয়ে কিয় কেকেটা ৰ'বচোন ৰ'ব মোৰ প্ৰশ্ন উত্তৰ নিদিয়ে ক'লে যে আপুনি ৰাম কি প্ৰশ্ন আমি লাইটখিনি কি কাইনৰি পেলাই দিলে বাৰু মই পকেটৰ পইচা খৰচ কৰি কিনি আছিলো জানানে বাৰু সেইকাৰণেহে পেলাইছো মানে তোৰনো পকেটৰ পইচা খৰচ কৰি সৌপা কিনিবলৈ কি দৰকাৰ আছে কিয় দেৱালী লাইট জ্বলাব নালাগে নেলাগেতো কোনে কৈছে দেৱালী পোহৰ উৎসৱ নহয় নেকি বাৰু হ'ব চীনৰ পোহৰেৰে ভাৰতৰ মাটি পোহৰাই দেৱালী পাতিব নালাগে মানে কি মানে তই যে সেই লাইট সোপা কিনি আনিছ তই মাটিৰ চাকি অলপ কিনি নানিলি কিয় সেইখিনিহে আমাৰ নিজৰ কৃষ্টি সংস্কৃতি যিখন দেশে আমাক কাটো মাৰোকে আছে সিহঁতৰ বস্তু আনি ইয়াত দেৱালী পাত সেইকাৰণে সেইবোৰে সাহ পায় ঠিক কথা কৈছে কিন্তু দেই আপুনি মাজে মাজে ফাক পালে কওঁ আৰু এই মাটি চাকিবোৰ যে নিৰ্মাণ কৰে আমাৰ নিজৰ মানুহেহে কৰে সিহঁতৰ পৰা দুটা চাকি কিনা মানে সিহঁতৰ ঘৰখনো পোহৰ হ'ল আমাৰ দেৱালীটো পোহৰ হ'ল চেলুট কেকেটা আপোনাক মানিছো কিন্তু মই এতিয়াই গৈ মাটি চাকি লৈ আহিম আৰু এলেকাৰ প্ৰতি ঘৰ মানুহে তেনেকেই জ্বলাবলৈ দিম হ'ব দে আজি কাম তোৰ সেইটোৱে কেনেকুৱা হ'ব মজা ধুনীয়াকে পোতা গম পাইছে নাই আৰু ইয়াত খাজ বনাই দিবি দেই মই আছো বাৰু লগত ভালকে লগা কামত লাগ মাই দেৱালী পাতিছে নহয় পুৰা সেই মাটি চাকি ব্যৱহাৰ কৰিব হা তেল চব লৈ মাটি চাকি ব্যৱহাৰ কৰিব এই চিনাই সামগ্ৰী লাইট চাইট নালাগে এইবিলাক চব বজোৱা সামগ্ৰী নালাগে গম পাইছে নাই দেশৰ সন্মানৰ কথা আছে একদম জয় হিন্দ ইহিনাজি উলিয়াই আছে যেটা পাইছে अभी मजा आएगा ना भिड़ो
সেই দেৱালী পিছত মই ৰাসত যাম ভাও এটা পাৰিলে থবি আৰু কৰিম ইমান দিনৰ মূৰত আৰু ভাও কৰিবলৈ পাম এই যাওঁ ঐ যোৱা যদি আহিছিলি কি কাৰণে আহিছিলে কাম বন নাই मजा आया এই বোমটো জ্বলালে কোনে পিতাই বৰ ডাঙৰ কথা হ'ল দেই চুলিবিলাকো সৰি গৈছে মানে কি চাই আছা চাওচাইন কি সুন্দর জায়গা মনি বৌদিরে লইয়া যাইবাই চাই নীলা জায়গাত খুব ভালা ফাই খাফর জ্বললো নি স্যার ধরিছো স্যার চব ক'ত বম দে তই য'ত ত'ত কিয় বম ফুটাই ফুৰিছ আজিৰ পৰা নুফুটাইছো আজিৰ পৰা নুফুটাইছ যদি কাণৰ পৰ্দা ফাটি যায় পৰ্দাৰ মিটাৰ কেনেকে জান আজিৰ পৰা নুফুটাইছো চা কিয় নুফুটাবি ফুটাব লাগিব আমিও এতিয়াতো সহযোগ কৰিম অ চা কি কৈছে চা বম ফুটাম এতিয়া কমল ছাৰ ধৰিবি চা মুখ মেল মই যাম চা সেইটো ৰিক্স মোৰ চা মুখ মেল মেচান কমল মেচান ইয়াৰ মুখত আজি বম ফুটাম মই থানাত বম ফুটাওতো অ চা আজিৰ পৰা মানুহৰ গালে বম নদলিয়াইছো ডাঙৰ ডাঙৰ শব্দ থকা বম নুফুটাইছো আৰু 10টা বজাৰ আগত বম ফুটোৱা সামৰিব লাগিব মই 6টাতে সামৰিম চা তেতিয়াহ'লে এইবোৰ কথা এতিয়া ৰাস্তাই ৰাস্তাই চিঞৰি কৈ যা এয়া লৈ যা আজিৰ পৰা ডাঙৰ ডাঙৰ বম এয়া নুফুটাইছো লৈ যা স্যার ঠিক কৰিছে আপোনাৰে ভাল বুজিছে ইমান ভাল মানুহ লগ পাই থাকে ভাল মানুহ লগ পা চুৰ ডকাইতৰ লগত থাকোতে যায় কিয়নো মিছাই কৈছে সিদিনা আপুনি খেললৈ যাওঁতে সেয়া ধুনীক লগ পোৱা নাই সটো বৰ মৰম লগাও আমাৰ চাৰ নিচিনা একেবাৰে বৰ ধুনীয়া লাগে ন মোতকেও এই খেলুৱৈ হিচাপে ভাল লাগে বুলি হেৰি নহয় খেলখনলেতো মোক নিনিলে এইবাৰ কিন্তু ফুটবল খেলখনলে মোক নিব লাগিব লৈ যাম দিয়া ওলাবা মানুহৰ মাজত হেৰুৱা বুলিহে ভয় লাগে নেহেৰাও নহয় আগত বহি চাম হেৰি নহয় আপুনি মানুহখিনিক ওচৰৰ পৰা দেখিছিল নে দেখিছো আমি ডিউটি দি আছো কিয় নেদেখিম এই মানুহবিলাক যে টিভিত দেখি ইমান ক'লা লাগে সঁচাকেই বাৰু ক'লা নেকি সিহঁতৰ কাষত যদি মই থাকো মোকে বগা বুলি ক'ব গুহা ইমান ক'লা নে ক'লা এইবিলাক গৰম দেশৰ মানুহ নহয় জানো সেইবিলাকৰ ৰ'দ চ'দ বেছিকে পৰে সিহঁতৰ তাৰ ৰ'দ পৰোতে আমাৰ তালৈ কমিয়ে যায়গে আপুনি হেৰি সিহঁতক মাতিছিল নে নাই ক'ত আৰু আমাৰ টাইম নাই নহয় ঐ জমনি ঐ কি হ'ল ফুটবল খেলখন যে হৈ আছিল সিহঁতে মানে গ'ল পোষ্টলৈ মাৰিলে গ'ল দিবলৈ বলডাল আহি ৰাইজৰ মাজত পৰিলহি নহয় তাৰপিছত মই দেখি ময়ে তুলি ললো আপুনি বলটো তুলিছে একো কোৱা নাই এইটো বাহিৰৰ পৰা দি দিবহে লাগে আৰু চুবলৈ মন যায় নহয় তাৰপিছত জোচ উঠিলা এনেকে মাৰি দিলো একে গৈ সিফালে গ'ল পোষ্টত সোমাই গ'ল ভাল তাৰপিছত প্লেয়াৰ গালে মোলে ঘূৰি চাই দিলে মই কেনেকুৱা নাৰ্ভাছ হৈছো গুচি গ'লোগে সেইখিনিৰ পৰা বেলেগ এটা জেগাত ডিউটি দি আছো আৰু এনেকে মাতি আছে কোনে মই বোলো কোনে মাতিছে ঘূৰি চাই দেখিছো হলেণ্ডৰ মেছিয়ে মাতিছে আপোনাক সিহঁতে কিন্তু অসম পুলিচক বিৰাট শ্ৰদ্ধা কৰো মনি মাতিনি কি ক'লে বোলে আপুনি ইতনা সুন্দৰ খেলতে হিন্দী কয় না ইংৰাজীত কৈছে কি বুলি Hey, you are a brilliant player. Please come on our team. মানে যে আপুনি ইমান সুন্দৰ খেলুৱৈ আপুনি আমাৰ টিমত আহক না তাৰপিছত মই কৈছো বোলো I am the police in this Assam, so I have no time. হেৰি নহয় মেছিয়ে হবলা হলেণ্ডত মাটি কিনিছে কিনিব পাৰে সিহঁতৰ ইমান টকা পইচা আছে মেছি কৰনো আৰ্জেণ্টিনাৰ মোক ফাঁকি দিবলৈ আহিছে আপুনি মই যেন খেলৰ বিষয়ে একো নেজানোৱেই তেতিয়াহ'লে কেলে নুসুধি আছে যাওক সোনকালে ডিউটিলৈ যাওক কাম এসব তাকে শুনিবলৈ ৰখাই দিছে হলেণ্ডৰ ডিউটি মই মাৰিছো তই মৰা নাই নহয় হ'ব মোকে যি ক'লে এইটো কথা বেলেগক নক'ব দে যা